নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মেট্ৰিকৰ পৰীক্ষা খেলিমেলিৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য মেট্ৰিকৰ গণিতৰ পৰীক্ষাত প্ৰশ্নৰ খেলিমেলি সিলেবাছৰ বাহিৰৰ পৰা প্ৰশ্ন অহাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয় তাৰ পাছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰি কয় যে যদি সিলেবাছৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছে তেনেহলে ছাত্ৰ-ছাত্ৰীসকলক গণিত বিষয়ত সম্পূৰ্ণ নম্বৰ দিয়া হ'ব পৰৱৰ্তী খবৰটো হ'ল বিজেপি দলৰ প্ৰাৰ্থী তালিকা চূড়ান্ত ডিব্ৰুগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৰহাটত তপন গগৈ লখিমপুৰত প্ৰদান বৰুৱা কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা নগাঁৱত সুৰেশ বৰা গুৱাহাটীত বিজুলী কলিতা মেধি দৰং ওদালগুৰিত দিলীপ শইকীয়া শোণিতপুৰত ৰঞ্জিত দত্ত শিলচৰত পৰিমল শুক্লবৈদ্য কৰিমগঞ্জত কৃপানাথ মাল্লা বৰপেটাত অগপৰ ফণীভূষণ চৌধুৰী ধুবুৰীত অগপৰ জাভেদ ইছলাম আৰু কোকৰাঝাৰত UPPLৰ ৰাজু কুমাৰ নাৰ্জাৰী কা বিৰোধী শক্তিক মহিমূৰ কৰিবলৈ অসম আৰক্ষীক প্ৰস্তুত কৰি ৰখা হৈছে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে কা আইন বলবৎ কৰা হ'ব বুলি জানিব পৰা গৈছে কা আইন বলবৎ হোৱাৰ লগে লগে যাতে কোনো আন্দোলন নহয় তাৰ বাবে অসম আৰক্ষীক প্ৰস্তুত কৰি ৰাখিছে আৰক্ষী সঞ্চালক প্ৰধান GP সিং পৰৱৰ্তী খবৰটো হ'ল এইবাৰ অসমৰ পিছে পিছে ৰাজস্থান হয় আপুনি ঠিকই শুনিছে অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুটাতকৈ অধিক সন্তান থকা মানুহক চৰকাৰী চাকৰি দিয়া হ'ব বুলি আইন পাছ কৰাৰ পিছত ৰাজস্থানৰ উচ্চ ন্যায়ালয়ৰ এক ৰায় প্ৰদান কৰি কয় দুটাতকৈ অধিক সন্তান থকা মানুহক চৰকাৰী চাকৰি নিযুক্তি দিয়া নহ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ হত্যাকাণ্ড সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ হত্যাৰ বলি হৈছে ভাৰতীয় নাগৰিক যুক্তৰাষ্ট্ৰৰ আলাবামা প্ৰদেশত এটা গুৰদ্বাৰৰ বাহিৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে এজন শিখ সংগীতজ্ঞক নিহত লোকজনক ৰাজ সিং ওৰফে গোল্ডি প্ৰকাশিত খবৰ অনুসৰি গোল্ডি এক ধৰ্মীয় কীৰ্তন গোটৰ অংশ হিচাপে আমেৰিকালৈ গৈছিল বিগত 1.5 বছৰ ধৰি তেওঁ কীৰ্তন গোটৰ সৈতে আমেৰিকাত আছিল নিজৰ দলৰ সৈতে কীৰ্তন পৰিবেশন কৰাৰ পিছত গুৰুদ্বাৰৰ বাহিৰত থিয় হৈ থকা নিজৰ দলৰ সৈতে কীৰ্তন পৰিবেশন কৰাৰ পিছত গুৰুদ্বাৰৰ বাহিৰত থিয় হৈ থকা অৱস্থাত অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে গোল্ডিক নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিধি প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে চৰকাৰ কা বলবৎ কৰাৰ বাবে চলি থকা প্ৰস্তুতিৰ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম চৰকাৰক অৱগত কৰিছে আৰু ইয়াৰ বাবে সম্ভাৱ্য প্ৰতিক্ৰিয়াৰ প্ৰতি সজাগ আৰু চোকা দৃষ্টি ৰাখিবলৈ সতৰ্ক কৰি দিছে কেন্দ্ৰীয় চৰকাৰৰ এই জৰুৰী বাৰ্তাৰ পিছতে সষ্টম হৈ পৰিছে অসম চৰকাৰ সম্ভাৱ্য পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে সাজু কৰা হৈছে অসম আৰক্ষীক কাক লৈ অসমত পুনৰ আন্দোলনৰ সূচনা হোৱাৰ আশংকাত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে আৰক্ষীৰ বিষয়া জোৱান কৰ্মচাৰীসকলৰ ছুটি বাতিল কৰিছে ৰাজ্যৰ আন জিলাৰ লগতে গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে এইবাৰ যাতে কা বিৰোধী আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিব নোৱাৰে বা হিংসাত্মক ৰূপ ল'ব নোৱাৰে সেয়া নিশ্চিত কৰিবৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে 11 ফেব্ৰুৱাৰীত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল উক্ত বৈঠকৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰেই বলবৎ কৰা হ'ব বুলি দেশৰ গৃহ মন্ত্ৰণালয়ে জনোৱাৰ পিছতে বিৰোধী দলসমূহৰ লগতে জাতীয় সংগঠনসমূহে আইনসমূহৰ বিৰোধিতাৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা দেখা গৈছে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তত ছাগলীয়া আৰক্ষী আৰু QAT48BN CRPFৰ যৌথ অভিযানত 46টা পেকেটত প্ৰায় 204 কেজি গাঞ্জা জব্দ কৰাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাৰ বিৱৰণী মতে আৰক্ষীৰ সূত্ৰ মতে গাঞ্জাখিনিৰ বজাৰ মূল্য আনুমানিক 17 লাখ টকা গোলাপগঞ্জৰ ছাগলীয়াত আৰক্ষীৰ বৃহৎ অভিযান ছাগলীয়া আৰক্ষীয়ে অভিযান চলাই আজি পুৱা এখন নেক্সন আৰু এখন বলেনো বাহনসহ জব্দ কৰে গাঞ্জাখিনি আৰক্ষীয়ে গাঞ্জাসহ জব্দ কৰা বাহনখনৰ নম্বৰ TR05F/0772 আৰু TR01BH/0787 বাহন দুখনৰ পৰা 46টা পেকেটত ভৰাই অনা অৱস্থাৰ পৰা জব্দ 203.75 কেজি গাঞ্জা উক্ত অভিযানত আৰক্ষীয়ে দুজন লোককো আটক কৰিবলৈ সক্ষম হয় আটকাধীন লোক দুজনৰ নাম বিজয় দাস আৰু ৰাজু কুমাৰ চৰকাৰ বুলি জানিব পৰা গৈছে আৰক্ষীৰ প্ৰাথমিক তদন্তত বাহন দুখন ত্ৰিপুৰাৰ আগৰতলাৰ পৰা পশ্চিম বংগৰ শিলিগুৰিলৈ গৈ থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে দুৱৰে ঘৰ ত্ৰিপুৰাত ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে যোৱা কেইমাহমানৰ পৰা আন্তঃৰাজ্যিক গাঞ্জা চক্ৰৰ ধুবুৰী জিলা কৰিবৰ হিচাপে ৰমৰমা বেহা চলাই আছিল